এমাইন পাছলৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকলে চৰকাৰী ৰেটিঙৰ কাৰণে আবেদন কৰিছিলে সেইসকলৰ চৰকাৰী ৰেটিঙৰ লিষ্টটো আউট হৈছে। তো আপোনালোকে এই লিষ্টখন ক'ত পাব, কেনেকৈ চেক কৰিব, এই ভিডিঅ'টোৰ মাজত মই সম্পূৰ্ণভাৱে জনাই দিম। যদি আপুনি চৰকাৰী ৰেটিঙৰ কাৰণে আবেদন কৰিছিলে তেনেহ'লে এই লিষ্টটোত আপোনাৰ নাম আছে নে নাই আপুনি কেনেকৈ চেক কৰিব। যদি আপুনি চেক কৰিব নোৱাৰে তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। তো বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি মোৰ চেনেলত কোনোবাই নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। তো মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে এই ডিছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰিলে ডাইৰেক্টলি এইটো পেজত আহিব। অহাৰ পিছত আপোনালোকে ওপৰ পিনে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে চাব আপোনালোকে ন' ইউৰ স্বচ্ছ ভাৰত ডাটা। তো আপোনালোকে ইয়াতে চাব পাৰি আছে, ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। তো ক্লিক কৰাৰ পিছত ইয়াতে আন এটা পেজ খোল খাব, আপোনালোকে চাই থাকিব। আপোনালোকে ভিডিঅ'টো স্কিপ কৰিলে একো বুজি নাপাব। তো আপোনালোকে ধৰিব নোৱাৰিব তো ক'ত কেনেকৈ আপোনালোকে এই ডাটাখিনি ডাউনলোড কৰি আপোনাৰ নামটো আছে নে নাই আপুনি কেনেকৈ চেক কৰিব। তাৰপিছত আপুনি অলপ স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে দিয়া আছে বহুতকেইটা অপশ্যন। তো আপুনি এই অপশ্যনৰ পৰা আপোনাৰ লিষ্টটো ওলাব পাৰিব। তো ইয়াতে দিয়া আছে আপুনি চাব এণ্ট্ৰি ষ্টেটাছ অফ নিউ হাউচ হোল্ড ইন SBM পেজ 2। তো আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আন এটা পেজ খোল খাব। তো সেই পেজত আপোনালোকৰ আৰু কিছুমান ডাটা দিব লাগিব। তো আপুনি কেনেকৈ এই ডাটাটো সম্পূৰ্ণ পূৰণ কৰিব তো চাওক, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। ইয়াৰ পিছত আন এটা পেজ লোডিং হৈ আছে, পেজটো অ'পেন হ'ব। পেজ খোল খাইছে। তো ইয়াতে আপোনাৰ দিয়া আছে অল ফাইনেন্সিয়েল ইয়াৰ। তো আপুনি এই বস্তুটো আপুনি ইয়াতে চাব পাৰি আছে। তাৰপিছত এক্সেল প্ৰিণ্ট। তো এই গোটেইখিনি দিয়া আছে, আপুনি এবাৰ চেক কৰিব, গোটেইখিনি এবাৰ পঢ়ি চাব। তাৰপিছত ইয়াতে দিয়া আছে চাওক, ইয়াতে গোটেইখিনি বস্তু দিয়া আছে, চিৰিয়েল নম্বৰ, তাৰপিছত নেম, তাৰপিছত LGD ষ্টেট কোড, ইয়াতে গোটেইখিনি বস্তু দিয়া আছে। তো আপুনি এবাৰ পঢ়িলে সকলো বস্তু আপুনি ধৰিব পাৰিব যে ইয়াতে সম্পূৰ্ণ ডাটাটো দিয়া আছে। তো আপুনি কেনেকৈ এতিয়া আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। এতিয়া চাওক ইয়াতে 4 নম্বৰত আছাম দিয়া আছে। তো আপুনি 4 নম্বৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আন এটা পেজ লোডিং হ'ব। সেই পেজত আপোনাৰ আৰু কেইটামান ডাটা আপুনি চিলেক্ট কৰিব লাগিব, তেতিয়াহে আপোনাৰ চৰকাৰী ৰেটিঙৰ লিষ্টটো আপুনি ডাউনলোড কৰিব পাৰিব। অলপ ৱেইট কৰিব। তো আন এটা পেজ খোল খালে। তো ইয়াতে আপুনি চাব পাৰিব, ইয়াতে চিৰিয়েল নম্বৰ, তাৰপিছত দিয়া আছে ডিষ্ট্ৰিক্ট নেম, তাৰপিছত LGD ডিষ্ট্ৰিক্ট কোড, ইয়াতে গোটেইখিনি বস্তু দিয়া আছে। আপোনালোকে এবাৰ চাব পাৰিব, গোটেইখিনি বস্তু ইয়াতে দিয়া আছে, আপুনি এবাৰ পঢ়ি ল'ব। তাৰপিছতহে আপুনি চেক কৰিব পাৰিব। এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হয়। আপোনাৰ ঘৰৰ ওচৰত যদি কোনোবাই চৰকাৰী ৰেটিঙৰ কাৰণে আবেদন কৰিছিলে প্লিজ সিহঁতক এইখিনি কথা আপুনি জনাই দিব যে সিহঁতৰ নামটো আহিছেনে নাই, তো কেনেকৈ চেক কৰিব সিহঁতে, এই গোটেইখিনি বস্তু সিহঁতক এবাৰ জনাই দিব। ইয়াৰ পিছত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। আপুনি আপোনাৰ ডিষ্ট্ৰিক্টটো ইয়াতে চিলেক্ট কৰাৰ পিছত ইয়াতে গোটেইখিনি বস্তু আহি যাব। তো ইয়াতে বহুতকেইটা ডিষ্ট্ৰিক্ট দিয়া আছে। মই মোৰ নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি আছোঁ। ইয়াতে মোৰ কামৰূপ, চ' মই ইয়াতে কামৰূপটো চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পিছত আন এটা পেজ খোল খাব। আপোনালোকে সেইখিনিৰ কাৰণে অলপ ৱেইট কৰিব। যদি আপোনাৰ নেটটো শ্ল' হৈ থাকে তো আপুনি অলপ ৱেইট কৰি ল'ব সেই পেজটো অ'পেন হোৱাৰ কাৰণে। তো ইয়াৰ পিছত পেজটো খোল খালে। খোল খোৱাৰ পিছত ইয়াতে আপুনি গোটেইকেইটা বস্তু চাব পাৰিব। ইয়াতে চিৰিয়েল নম্বৰ, তাৰপিছত ব্লক নেম, LGD ব্লক কোড, তাৰপিছত ইয়াতে দিয়া আছে ইণ্টাৰ্ড বাই ডিষ্ট্ৰিক্ট ব্লক এণ্ড এপ্ৰুভ এপ্লিকেশ্যন ফ্ৰম চিটিজেন পৰ্টেল। ইয়াতে গোটেইখিনি দিয়া আছে। এপ্লিকেশ্যন ইণ্টাৰ এট দ্য ডিষ্ট্ৰিক্ট ব্লক, ইয়াতে গোটেইখিনি বস্তু দিয়া আছে। আপুনি এবাৰ নিজে পঢ়ি ল'ব, গোটেইখিনি বস্তু দিয়া আছে। তাৰপিছত চাব পাৰিব যে তলত বহুতকেইটা বস্তু দিয়া আছে, আপুনি সেই বস্তুকেইটা চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত ইয়াতে চাব পাৰি আছে মোৰ এতিয়া ব্লকৰ নাম আহি গৈছে। তো মই মোৰ ব্লকটো চিলেক্ট কৰিম। এনেকৈ আপোনাৰ নিজৰ ব্লককেইটা আপুনি নিজে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত ইয়াতে চাওক, ইয়াতে মোৰ ব্লক যিটো আছে মই সেইটো চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পিছত আপুনি ডাইৰেক্টলি কেনেকৈ আপোনাৰ লিষ্টত নাম আছে নে নাই এতিয়া আপুনি চাব পাৰিব। তো ইয়াতে আপোনাৰ ডাইৰেক্টলি আপোনাৰ ব্লকত চিলেক্ট কৰিলে নহ'ব, ইয়াতে টোটেলি দিয়া আছে আপোনাৰ ইণ্টাৰ বাই ডিষ্ট্ৰিক্ট ব্লক এণ্ড এপ্ৰুভ এপ্লিকেশ্যন ফ্ৰম চিটিজেন পৰ্টেল। তো ইয়াতে আপোনাৰ কিমানজনে এপ্লাই কৰিছে সেইখিনিত ইয়াতে ক্লিক কৰিব লাগিব। এইখিনি বস্তুত আপুনি ক্লিক কৰিলেহে আপুনি ধৰিব পাৰিব যে ইয়াতে আপোনাৰ নামটো আছে নে নাই। তো আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আন এটা লিষ্ট অ'পেন হ'ব। সেই লিষ্টটো হ'ল আপোনাৰ ফাইনেল লিষ্ট। তো আপোনাৰ ফাইনেল লিষ্টত নাম আছে নে নাই আপুনি এবাৰ ভালদৰে সুন্দৰকৈ চেক কৰি ল'ব। তাৰপিছত ইয়াতে চাওক, এতিয়া লিষ্টটো ডাউনলোড কৰিব কৈ আছে। তো আপুনি লিষ্টটো ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত ইয়াতে ডাউনলোডিং হৈ থাকিব। তো আপুনি সেই লিষ্টটো অ'পেন কৰিব, ডাইৰেক্টলি এটা ব্ৰাউজাৰত লৈ যাব। মোৰ ইয়াতে নেটটো অলপ শ্ল' হোৱাৰ কাৰণে ইয়াতে মোৰ ডাউনলোড হোৱা নাই। তো মই ডাইৰেক্টলি আপোনালোকক দেখাই দি আছোঁ কেনেকৈ ডাউনলোড হৈ আছে। মোৰ ইয়াতে সম্পূৰ্ণভাৱে এতিয়ালৈকে ডাউনলোড হোৱা নাই কাৰণ মোৰ নেটটো শ্ল'। তো আপোনালোকে অলপ ৱেইট কৰি ল'ব। ৱেইট কৰাৰ পিছত এই লিষ্টখন আপুনি ডাইৰেক্টলি এটা ব্ৰাউজাৰত অ'পেন কৰি ল'ব।
অ'পেন কৰাৰ পিছত আপুনি সম্পূৰ্ণভাৱে চাই ল'ব যে আপোনাৰ নামটো আছে না নাই। মই লাইভ ডেমো দেখাই দি আছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণভাৱে চাই থাকিব। যদি মোৰ চেনেলত কোনোবাই নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব, অলপ ৱেইট কৰক। তো মোৰ ইয়াতে ডাউনলোড হৈ গ'ল। ডাউনলোড হোৱাৰ পিছত মই ডাইৰেক্টলি মোৰ লিষ্টখন অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছত ইয়াতে চাব মোৰ ইয়াতে নামকেইটা আছে, তাৰপিছত ডিষ্ট্ৰিক্ট, ব্লক নেম, তাৰপিছত গ্ৰাম পঞ্চায়ত, ভিলেজ গোটেইখিনি ডাটা দিয়া আছে। ফেমিলি ID তো নাম চাম সকলো দিয়া আছে। ইয়াতে মোবাইল নাম্বাৰটো দিয়া আছে। এতিয়া চাওক, যিসকলে এই চৰকাৰী লিটিঙৰ কাৰণে আবেদন কৰিছিলে সেইসকলৰ ফাইনেল লিষ্টটো আউট হৈ গৈছে। তো আপোনাৰ চৰকাৰী লিষ্টত নাম আছে না নাই আপুনি সেইটো কেনেকৈ চেক কৰিব এই ভিডিঅ'টোৰ মাজত মই সম্পূৰ্ণভাৱে জনাই দিছোঁ। তো আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণভাৱে চাই আপোনাৰ নামটো আছে না নাই আপুনি এবাৰ চেক কৰি ল'ব। তো আজি ভিডিঅ'টো ইমানখিনি আছে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।